বন্ধুসকল নিশ্চয় থাম্বনেল চাই কিনে গম পাইছে মই কি কৰিবলৈ যাই আছোঁ। তো আজিৰ ভিডিঅ'টোত আপোনাৰ বাৰু কাইন মাষ্টাৰ এপটোত এনেকুৱা ধৰণৰ কিছুমান এড দেখুৱাই নেকি? কাইন মাষ্টাৰ মেড উইথ কাইন মাষ্টাৰ এনেকুৱা লগো আপোনাৰ দেখুৱাই নেকি? আপোনাৰ যিমানবিলাক ভিডিঅ' আপুনি যদি নতুনকৈ ইউটিউব চেনেল খুলিব বিচাৰিছে আপুনি এইটো ভুল কেতিয়াও নকৰিব। দেখা পাইছে আপুনি ইয়াত কি লিখা আছে? মেড উইথ কাইন মাষ্টাৰ দেখা পাইছেনে? এইটো বাৰু আপোনাৰ শ্ব' হয় নেকি? আচলতে আজি বৰ্তমান সময়ত এইটো শ্ব' নহয়, বৰ্তমান সময়ত অনলি কাইন মাষ্টাৰ লগ'টো আহে। তো কাইন মাষ্টাৰ লগ'টো আপুনি কেনেকৈ নোহোৱা কৰিব সেইখিনি মই কথা আজি ক'ম। তো যিবিলাক মই ৰিটাৰ্ণ আনা ভিডিঅ'টোত যিটো মই ফৰ্মুলা ইউজ কৰি আনিলোঁ সেই ভিডিঅ'টোত আপুনি ইয়াত কৰ্নাৰত দেখা পাইছেনে? চাওকচোন কৰ্নাৰত আছে নেকি? কিছুমানে কয় টকাৰে কিনিলে নাথাকে। মই আজি টকাৰে নিকিনাকৈ কেনেকৈ কাইন মাষ্টাৰ মুড এপিকে নোহোৱাকৈ আনিম, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইলৰ হোম স্ক্ৰীনত যাওক আৰু আপোনাৰ পুৰণা অৰ্থাৎ মোৰ এইটো নতুন কাইন মাষ্টাৰ এপ হয়। এই কাইন মাষ্টাৰ এপটোৰ দ্বাৰাই মই বহুখিনি ভিডিঅ' মই বনালোঁ আৰু মোৰ এই ভিডিঅ'বিলাকত আপুনি চাওক যিটো কৰ্নাৰ আছে সেই কৰ্নাৰটোত সেই কৰ্নাৰটোত কোনো ধৰণৰ কাইন মাষ্টাৰৰ লগো ইনেবল হোৱা নাই। মই আকৌ বেলেগ ভিডিঅ'বিলাকো দেখুৱাই দি আছোঁ, আপোনালোকক চাব পাৰে। চাওক যিটো কৰ্নাৰ আছে সেই কৰ্নাৰটোত কোনো ধৰণৰ কাইন মাষ্টাৰৰ লগো ইনেবল হোৱা নাই। তো বলক কেনেকুৱাকৈ কি কৰিব? আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰ অন কৰক। আপোনাৰ এনেকৈ ক্ৰ'ম ব্ৰাউজাৰটো অন হ'ব। অন হোৱাৰ পিছত যিডাল চাৰ্চ বাৰ থাকিব সেই চাৰ্চ বাৰডালত আপুনি মই ছাইডত লিখা দৰে টাইপ কৰিব www.kindmastermood.apk। এনেকৈ চাৰ্চ কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰফেচ অন হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ কাইন মাষ্টাৰৰ বিষয়ে লিখা থাকিব। তো মই ডেস্কটপ ছাইটৰ পৰাই মোবাইলটো ছাইট কৰি ল'লোঁ আৰু মই এতিয়া পুনৰ ডেস্কটপ ছাইট কৰি ল'ম, কাৰণ ডেস্কটপ ছাইটত বস্তুবিলাক সহজতে বিচাৰি ল'ব পাৰি আৰু জুম কৰি চাব পাৰি। তো মোক লাগে ন' ৱাটাৰমাৰ্ক, বেলেগ একো নালাগে। যদি বেলেগো লাগে ইয়াত সকলোবোৰ কাইন মাষ্টাৰৰ তথ্যখিনি গোটেই পাই যাব ইয়াত। মোক লাগে তো পালোঁ মই মোক লগাটো ন' ৱাটাৰমাৰ্ক। তো ইয়াত ডাউনলোড নাও দেখিছেনে আপোনালোকে? এই ডাউনলোড নাওটোত ক্লিক কৰিব লাগিব। তো এতিয়া মই জুম কৰি ডেস্কটপ ছাইট হৈ আছে সেইকাৰণে জুম কৰিব লাগিব। জুম কৰি তাত ক্লিক কৰি দিলোঁ আৰু ইয়াত আপোনাৰ কিছুমান 10 ছেকেণ্ডৰ ইণ্টাৰফেচ অন হ'ব আৰু এই 10 ছেকেণ্ডটো গৈ আপোনাৰ কাইন মাষ্টাৰটো ডাউনলোড হ'ব। তো ইয়াত ক্লিক কৰি দিব। এডাল গ্ৰীণ বাৰ দেখিছেনে? তাত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত মোৰ ইয়াত এটা ইণ্টাৰফেচ আহি গৈছে, এইটো ক্ল'জ কৰি দিলোঁ মই। আৰু ইয়াত অনটো ক্লিক কৰি দিয়াৰ লগে লগে কাইন মাষ্টাৰ ডাউনলোড হ'বলৈ আৰম্ভ কৰিলে। একচুৱেলি মোক ডাউনলোড নালাগে কাৰণ মোৰ অলৰেডি ডাউনলোড হৈ আছে। তো আপুনি এনেকৈ অনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ কাইন মাষ্টাৰটো ডাউনলোড হ'বলৈ আৰম্ভ হ'ব, মই তাকে ক'ব বিচাৰিছোঁ। তো মই পুনৰ ঘূৰি আহিলোঁ আৰু ইয়াত দেখিছেনে কাইন মাষ্টাৰ ডাউনলোড হৈ আছে বুলি দেখুৱাই আছে। যেতিয়া ফাইনেলি ডাউনলোড হৈ যাব তো দেখিছেনে ষ্টাৰ্টিং এপটো মই ইয়াত অৰ্থাৎ কেনচেলটো ক্লিক কৰিলোঁ, মোক নালাগে আৰু মই বেকত গুচি গ'লোঁ। বেকৰ পৰা মই প্ৰথমৰ পৰা দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা মই কেনেকুৱা কি কৰিলোঁ। হোম স্ক্ৰীণত গ'লোঁ। হোম স্ক্ৰীণত গৈ এইবিলাক সকলো যিবিলাক ডিটেইলছ আছিলে এইবিলাক ডিলিট কৰি পুনৰ সকলোবোৰ ষ্টাৰ্ট কৰিলোঁ। ক্ৰ'ম ব্ৰাউজাৰত যাম, এইটো ক্ৰ'ম ব্ৰাউজাৰ। ইয়াত যাই
মই সাৰ্চ কৰিম যে ব্ৰাউজাৰৰ যিডাল সাৰ্চ বাৰ থাকে তাত আমি সাৰ্চ কৰিব লাগিব যে www.kindmastermood.apk এনেকৈ আপুনি সাৰ্চ কৰাৰ পাছত আপোনাৰ মোবাইলৰ নেটৱৰ্ক ফাষ্ট হ'লে দেখা পাইছেনে মই লিখি আছোঁ সাৰ্চ বাৰডালত www.kindmastermood.apk এনেকৈ ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ অন হ'ব আৰু এইটো সৰু দেখা পাইছে কাৰণ এইটো ডেস্কটপ সাইট কৰা আছে তো মই ডেস্কটপ সাইট অফ কৰি দিলোঁ চাব পাৰে ডেস্কটপ সাইট অফ কৰাৰ পাছত এনেকুৱা ধৰণৰ মোবাইল সাইটত আহি গ'ল তো ইয়াত অকমান অসুবিধা হৈছে অৱশ্যে প্ৰথমত থকা ইণ্টাৰফেচটোই হয় কিন্তু মই ডেস্কটপ সাইটত কৰি সদায় ভাল পাওঁ আৰু ডেস্কটপ সাইটতে কৰি আছোঁ মই পুনৰ আহিলোঁ ডেস্কটপ সাইটত আৰু ইয়াত যিটো ইণ্টাৰফেচত আপোনাৰ নো ৱাটাৰমাৰ্ক লিখা থাকিব সেই ইণ্টাৰফেচটোত ক্লিক কৰক আৰু সেই কাইনমাষ্টাৰটো ডাউনলোড কৰক তো এনেকৈ বিচাৰি আছোঁ নো ৱাটাৰমাৰ্ক ক'ত পাওঁ আৰু ডেস্কটপ সাইট অন কৰি ল'লোঁ প্ৰথমত পৰে চাব পাৰে তো ইয়াত 2 নম্বৰ যেটো ইণ্টাৰফেচ আছে সেই 2 নম্বৰ ইণ্টাৰফেচটোত আপোনাৰ নো ৱাটাৰমাৰ্ক দেখাব পাইছেনে আপোনালোকে /no-watermark+ ... যেটো আছিল আমাৰ 3 নম্বৰ ইণ্টাৰফেচ সেই 3 নম্বৰ ইণ্টাৰফেচটোত তাৰ নো ৱাটাৰমাৰ্ক বুলি লিখা থাকিব সেইটো আপোনাৰ ইণ্টাৰফেচটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে আপোনাৰ প্ৰথমতো থাকিব পাৰে আপোনাৰ দ্বিতীয়টো থাকিব পাৰে সেই ইণ্টাৰফেচটো মোৰ আছে তৃতীয়ত সেইকাৰণে মই তৃতীয় বুলি ক'লোঁ অৰ্থাৎ থাৰ্ড ইণ্টাৰফেচ বুলি ক'লোঁ তো এটা বেলেগ নটিফিকেশ্যন আহি গৈছে সৰি সেট কৰি দিলোঁ আৰু দেখিব পাৰে সেইনেকুৱা ধৰণৰ কাইনমাষ্টাৰটোৰ ফলত মোৰ কৰ্নাৰত কোনো ধৰণৰ কাইনমাষ্টাৰ লগো ইউজ হোৱা নাই আৰু ইনেবল হোৱা নাই